নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি ভিডিঅ'টো হ'ল আপোনাৰ ঢেকীখালীৰ খুম্বলিৰ ওপৰত। আপোনালোকক খুম্বলি দৰকাৰ হৈছে নেকি? আপোনালোকক যদি ঢেকীৰ কাৰণে যদি খুম্বলি দৰকাৰ হৈছে, আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এয়া দেখিবলৈ পাইছে আপোনালোকে, এয়া হ'ল খুম্বলি ঢেকীৰ কাৰণে। আজিকালি মানুহ মানে কি হৈছে, বহুত জেগাত মানে এইবিলাক খুম্বলি দেখা পোৱা নাযায় আৰু মানে কিনিবলৈও পোৱা নাযায়, বিচাৰিও পোৱা নাযায় আৰু বনাবলৈ বহুত কষ্ট হয়। সেইকাৰণে মানে এই বস্তুটো বহুত জেগাত প্ৰায় নায়েই। আৰু এই বস্তুটো আজিকালি কিছুমান মানুহে খুব প্ৰায় বিচাৰি থাকে। আৰু যদি আপোনালোকক কাৰোবাক যদি দৰকাৰ হৈছে, তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকে এয়া চাওক, মোৰ ওচৰত বহুত খুম্বলি আছে আৰু মই আপোনালোকক উঠাই পেলাই দেখাই দিছোঁ এটা। এয়া চাওক কিমান গধুৰ, মানে এইটো উঠাবলৈ হ'লে মিনিমাম 4-5জন মানুহ লাগিব। আৰু সেয়া দেখিবলৈ পাইছে। আৰু এইখনেই গাঁৱৰ এই মানুহ। যদি আপোনালোকৰ যদি দৰকাৰ হৈছে মোক কমেণ্ট কৰিব বন্ধুসকল। ধন্যবাদ।